চাওক আজি মই পুনৰ নামবৰ হাবিত আহিছোঁ কাৰ্বি আংলং আৰু গোলাঘাটৰ বৰ্ডাৰত আপোনালোকে আহিয়ে প্ৰথমতে এই পুৰণা ব্ৰিজটো পাব মই সৰু সময়তো আহিছিলোঁ যেতিয়া এই ব্ৰিজটো আছিল এতিয়া ব্ৰিজটো ভালে আছে অলপ মেৰামতি কৰিছে সেইটো হ'ল মোৰ এণ্ট্ৰি গেট চাওক সিমূৰে আপোনালোকে হাইৱেত নামিব হাইৱেৰ পৰা অলপ নামি আহিব লাগিব এতিয়া মই ভিতৰত সোমাইছোঁ আপোনালোকক দেখুৱাম গৰম পানীৰ ৰূপ গৰম পানী হ'ল গোটেই পৃথিৱীৰ ভিতৰত মই নেটত পাইছিলোঁ নামবৰ হাবিতে পোৱা যায় কাৰ্বি আংলং আৰু গোলাঘাটৰ বৰ্ডাৰ আৰু আইচলেণ্ড বুলি দেশত এডোখৰত আছে আৰু মই তেনেকুৱাকৈ আৰু পোৱা নাই এই ভিতৰত আহিলে ইয়াৰ দৃশ্যটো দেখিবলৈ এনেকুৱা আজি বহুত ধুনীয়া বতৰ বহুত ধুনীয়া আপোনালোকক মই গৰম পানীটো দেখাবলৈ চেষ্টা কৰিম মোৰ চেনেলটোৰ নাম হ'ল চেষ্ট ট্ৰাই মানে সকলোৱেতো চেষ্টা কৰিলেহে ক'ৰবাত ফুৰিব যাব পাৰিব বা যিকোনো কামত আগবাঢ়িব পাৰিব সেইকাৰণে মোৰ চেনেলৰ নামো চেষ্টা ৰাখিছোঁ আকৌ লগত ট্ৰাই কৰি দিলোঁ এতিয়া আপোনালোকক মই গৰম পানীটো দেখুৱাম আহিলে আপোনালোকে চাব পাব আগত যেতিয়া মই আহিছিলোঁ তেতিয়া এনেকুৱা দৃশ্য নাছিলে ইয়াত লিখা আছে বেথিং ইন দ্য হট স্প্ৰিং ইজ ষ্ট্ৰিক্টলি প্ৰভাইডেড গৰম পানীৰ ভিতৰত গা ধোৱা কঠোৰভাৱে নিষেধ আছে ইয়াত গা ধুব নোৱাৰে চাওক আমি আহিলোঁ ইয়াত চাওক এইটোৱে হ'ল गरम पानी का जो फिशरी है यही है आप लोग आइएगा आने से आप लोग यहाँ पर आने से आप लोग देख सकेगा क्योंकि ये है आपका गोलाघाट और कार्बी आंगलॉन्ग का बीच एक नामबर जंगल में फॉरेस्ट में जो वाइल्ड सेंचुरी भी है देखिए कैसा बकबक कर रहा है देखा गरम पानी तो আপোনালোকে আহিলে ইয়াত দেখা পাব চাওক গৰম পানী কেনেকৈ উতলি আছে মই যোৱাবাৰ আহোঁতে মই অকলে আছিলোঁ সেইকাৰণে মই ভয় খাই গৈছিলোঁ আহি চাওক মানুহ আছে নাহা নহয় বাহিৰৰ পৰা চাব আহে এয়া হ'ল দৃশ্য আপোনাৰ গৰম পানীৰ যিটো ফিচাৰীৰ দৃশ্য চাওক পানী কেনেকৈ ককবকাই আছে গৰম পানী মই আহিছোঁ যদি মোৰ অলপ গাটো তিয়াই যাম চাওক সেই ভাইটি এজন ধৰিছে পানী গৰম বুলি কৈছে কাৰণ গৰমে হয় পানীটো সেইকাৰণে গৰম পানী বুলি জনাজাত অল ইণ্ডিয়াৰ ভিতৰত কেৱল ইয়াতে আছে ফিচাৰী গৰম পানীৰ ৰূপ হট স্প্ৰিং ৱাটাৰ আপুনি আৰু ক'তো নাপায় মই গুগলতো চাৰ্চ কৰিছিলোঁ কেৱল আইচলেণ্ড আৰু ইণ্ডিয়াৰ সেই ইয়াতে আছে নামবৰ হাবিত চাওক কেনেকৈ ককবকাই আছে মই অলপ পানীটো দি গাত ছটিয়াই ল'ম পৰা নাই পানীটো ধৰিবৰ কাৰণে বা পানীটো গৰম মই অন্য দিশত গৈ আছোঁ বেলেগ দিশৰ পৰাও মই দেখাব চেষ্টা কৰিম চাওক দেখিব এনেকুৱা এনেকৈ নামি যাব লাগিব মই অন্য দিশত গৈ আছোঁ অপজিট ছাইড হিমৰ পৰাও মই দেখুৱাম আপোনালোকক আহিব ডিফুৰ পৰা বেছি দূৰ নহয় ডিফুৰ পৰা প্ৰায় আপোনাৰ 100 কিলোমিটাৰমান আহিলে হ'ল আহিলে আপোনালোকে দেখা পাব আপোনালোকে ডিফুৰ পৰা প্ৰথমত আহিব চিলনী যাম চাওক বাইদেউ এজনী খেলি আছে আৰু ইয়াৰ পৰা কিমান ধুনীয়া দেখা পোৱা যায়
মই কৈ আছিলোঁ ডিফুৰ পৰা যদি আহে প্ৰথমত চিলনীজান পাব। চিলনীজানৰ পাছত ইয়াত বেছি দূৰ নহয়, মাত্ৰ 10 মিনিটৰ বাট। বাছত বা নিজৰ পাৰ্চনেল গাড়ীত আহিলে 10 মিনিট আহিলে আপোনালোকে পাই যাব। কিনাৰত নদী এখন আছে দেখিছেনে, কাষত চব ধুনীয়া নদীত এতিয়া বৰ্তমান পানী নাই। চাৰিওফালে গৰু চৰি আছে আৰু কিনাৰত দেখিছেনে বগলীবোৰ কি ধুনীয়াকৈ উৰি আছে। চাওক ইয়াৰ দৃশ্যই বেলেগ। এইখন নাম্বৰ ৱাইল্ড চেংচুৰী হয়। আহিব, আহি চাব। কাষত এটা হেংগিং ব্ৰিজো আছে, কিছুমানে চেলফি লৈ আছে চাওক ধুনীয়াকৈ। মই কাষত গৈ আপোনালোকক হেংগিং ব্ৰিজটো দেখাবলৈ চেষ্টা কৰিম। কাষত এটা ভিউ পইণ্টো আছে চাওক। মই চিৰিয়েদি নামি গৈছে চাওক, পানী কেনেকৈ ককবকাই আছে। আপোনালোকক চাই কেনেকৈ লাগিছে আপোনালোকে জনাব, ভাল লাগিছে নে নাই। চাওক দেখিছেনে, ভয় লাগিছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব দেই। कैसा लगा है आप लोगों को? मुझे तो डर लग गया है क्योंकि मैं अकेला हूँ अभी। साहब ये देखिए कैसा कितना जोर से ककबका रहा है, ठीक है। आप लोग आइएगा, ये गोलाघाट के पास नंबर हावी में है जो वाइल्ड सेंचुरी है। ये देखिए मैं पहले भी आ चुका हूँ यहाँ पर, इस बार फिर से आया हूँ आप लोगों को वीडियो दिखाने के लिए। आप लोग मेरा वीडियो लाइक कीजिएगा, शेयर कीजिएगा और कुछ बोलना है तो कमेंट करके भूलिएगा। ये देखिए ये जो हॉट वाटर है ये सिर्फ असम में ही है और ये कार्बी आंगलंग और गोलाघाट जिला का बीच में है। देखिए गर्म पानी है पूरा। ये लिया पानी में, ये लिया पानी, ये मैं अपना सिर में छिटा लिया हूँ। देखिए मैं तो इसे पवित्र पानी ही कहूँगा क्योंकि धरती का बीच से आता है और गर्म पानी भी है। आप लोग भी आइएगा, आके देखिएगा, ये गर्म पानी का मज़ा लीजिएगा क्योंकि अभी ठंडा सीज़न है। ये देखिए कैसा उतल रहा है पूरा। এইটো আছিল গৰম পানীৰ ৰুখ নামবৰ হাবিত। চাওক গৰম পানীৰ পুখুৰী চাইছেনে, চাৰিওফালে বেৰা দিয়া আছে। সেই আগত দেখা পাইছেনে গাড়ী অহা যোৱা কৰি আছে, সেইটো হ'ল মেইন ৰোড। মেইন ৰোডৰ পৰা বেছি দূৰত নহয়, মেইন ৰোডৰ পৰা মাত্ৰ কেইখোজমান আহিলে পাব সেই ফিচাৰীটো। আৰু মই হেংগিং ব্ৰিজ দেখাইছিলোঁ অথনি, মই এতিয়া আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিম। আৰু ভিউ পইণ্টটো হ'ল এইটো চাওক নামবৰ হাবিৰ ভিউ পইণ্ট, গৰম পানীৰ ভিউ পইণ্টছ। আৰু আপোনালোকক মই এতিয়া হেংগিং ব্ৰিজটো দেখাম বলক। হেংগিং ব্ৰিজ চাওক, হেংগিং ব্ৰিজত আহি গ'লে এইটো হ'ল হেংগিং ব্ৰিজ। নদীৰ ওপৰত আছে বা কেইজনীসকল বাইদেউসকল কেইজনমান চেলফি লৈ আছে সিহঁতে। মই অলপ উঠি দিছোঁ, চাওক তলত নদী দেখা পাইছেনে, নদী চাওক এতিয়া পূৰা ভাইব্ৰেট কৰি আছে, লৰি আছে গোটেই। এইটো হ'ল নদীখন, চাওক পৰি নাযায়, আগৰ দিনত বনোৱা ষ্ট্ৰং, পটছে পৰি নাযায়, লৰি আছে। মই আপোনালোকক অলপ দেখাই দিম।
চাওক দেখিছেনে? এয়া হ'ল আজিৰ গৰম পানী উখ আপোনালোকক সকলোকে দেখালোঁ। এতিয়া মই ইমানতে ভাইটি ভণ্টি দুজনী ফুৰি আছে ইয়াত চোৱা। চেলফি ল'ব মই এটা চেষ্টা কৰিম। এয়া মই আজি দেখালোঁ গৰম পানীৰ উখ। থেংক ইউ। মোৰ চেনেল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।